নমস্কাৰ বন্ধুসকল, ট্ৰেডিং লাইফলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি আপোনালোকৰ ট্ৰেডিং কেনেকুৱা আছিলে? কালি বিশেষ দিনটোত একো খাছ নহ'ল। একচুৱেলি কি হৈছে, অপেনিং আপোনাৰ মোটামুটি 9 বজাত 82.78 ইয়াৰে ওচৰে পাজৰে হৈছে। তাৰমানে এইখিনি মানত আপোনাৰ অপেনিং আছিলে, এইখিনি জেগাত অপেনিং এটা আছিলে। তাৰপিছত কি হৈছে, অলপ আপ ডাউন হৈ যেতিয়া এক্সপায়াৰী আছিলে, কালি একচুৱেলি আপোনাৰ ফ্ৰাইডে এক্সপায়াৰী আছিলে। তো ফ্ৰাইডে এক্সপায়াৰীত মই মোৰ পাৰ্চনেল ট্ৰেড আছিলে আপোনাৰ 82.75 CE। মই এটা ৰিস্কি ট্ৰেড আছিলে, য'ত মই লৈছিলোঁ আপোনাৰ 0.20 মই লৈছিলোঁ, আৰু সেইটো আপ টু 0450 ইয়ালৈকে মই আপ হৈছিলে, অকণমান আপ হৈছিলে, আৰু ইয়াতে মই এক্সিট কৰিছোঁ। এক্সপায়াৰীত এইখিনি আপ বহুত ডাঙৰ কথা। কম লট আছিলে, 50 লটছ আছিলে। 50 লটছ লৈ পেলাই মই এইখিনি এটা স্মল প্ৰফিট এটা গেইন কৰিছোঁ। কাৰণ এক্সপায়াৰীত মই বেছি ডাঙৰ লট নলওঁ জেনেৰেলি। তো মই ভাবিছিলোঁ কি অকণমান আপ হ'ব, গতিকে এই হিচাপত লৈছোঁ। আকৌ এক্সপায়াৰী 12:30 যেতিয়া সেই হৈছে, এইটো আহি পেলাই আপোনাৰ 82.075 82.275 আপোনাৰ 325ত এক্সপায়াৰী হৈছে। আকৌ 82.75 PE কালিৰ এক্সপায়াৰী আপোনাৰ 0.00025, মানে সি আৰু আপ নহ'ল। তো মোটামুটি কি হৈছে, কালি আকৌ আপোনাৰ অকণমান ডাউনফল হৈ আকৌ অকণমান আপ হৈছে। এতিয়া ৰাতি কি হৈছে, 5টা বজালৈকে আপোনাৰ অকণমান আপ আছিলে। 82.75 আপোনাৰ 18 আগষ্ট যিটো আপোনাৰ এক্সপায়াৰী আছে, সেইটো অলপ আপ এটা হৈছে। মানে 5 PM লৈকে আমাৰ যিখিনি আপ মুভমেণ্ট আছিলে, তো অলমষ্ট 82.82ৰ পৰা 83 এইখিনি মানৰ মাজত আছিলে, ঠিক আছে। কিন্তু ৰাতি আপুনি চাব পাৰে, ৰাতি কি হৈছে, মই আপোনাক জুম কৰি দেখাই দিছোঁ। চাওক, যেতিয়া US মাৰ্কেট অ'পেন হৈছে, আমাৰ যেতিয়া 5টা বজাত যেতিয়া আমাৰ মাৰ্কেট ক্ল'জ হয় ন, সিফালে আপোনাৰ ষ্টাৰ্ট হয় আপোনাৰ US মাৰ্কেট। তো USত দিন হয়, আমাৰ ইফালে ৰাতি ষ্টাৰ্ট হয়। তো সেইকাৰণে তো যেতিয়া হ'ল, তেতিয়া USৰ কিছুমান ডেটা আহিলে, ডেটাবিলাক আপোনালোকে চাই ল'ব কি ডেটা আহিলে কালি টাইমত। তো সেই ডেটা আপোনাৰ USৰ ফৰৱাৰ্ড আছিলে, বণ্ড ইল্ড 10 year বণ্ড ইল্ড আপ, গ'ল্ড ডাউন, তাৰপিছত NG ডাউন, তাৰপিছত NG মানে নেচাৰেল গেছৰ কথা কৈছোঁ, তাৰপিছত ডলাৰ ইণ্ডেক্স আপ, চবখিনি USDৰ ফেভাৰত। গৈ যেতিয়া লাষ্ট আপোনাৰ ক্লজিং হৈছে 83 ক্ৰছ হৈ 83.029, বহুত আপ হৈছে, বহুত আপ। 83 ক্ৰছ। এতিয়া কথাটো হ'ল, এইটোতো ঝাটকা এটা আছিলে লাষ্ট, আপুনি চাব পাৰে। তো এই ঝাটকাটো ছাষ্টেইন কৰিবনে নাই মানডেলৈকে, সেইটো চাব লগা কথা হ'ব। তো মই এক্সপেক্ট কৰি আছিলোঁ অলপ ডাউনফল, এটলিষ্ট 82.5, কিন্তু 82.68ৰ পিছত 65ৰ পিছত 6865ৰ পিছত সেইটো আকৌ আপ ট্ৰেণ্ড হৈছে। কোনো কথা নাই, আল্টিমেটলি ষ্টক মাৰ্কেটে সদায় ওপৰতে যাব, আৰু USDও সদায় ওপৰতে যাব। কিন্তু কথাটো হ'ল, ছেপ্টেম্বৰৰ ফিউচাৰ হিচাপত আমাৰ অলপ ডাউনফল হ'ব লাগে, এটলিষ্ট 82.25লৈকে অহা এটা চান্স আছে। হয়তো আৰু নেক্সট উইক, নহ'লে তাৰে নেক্সট উইক আমাৰ আহি যাব। বাট ছেপ্টেম্বৰত 82ৰ পৰা 83 ইয়াৰে মাজতে ট্ৰেড কৰিব। 83 আপ হ'বনে নহয়, US মাৰ্কেট অ'পেন হোৱা সময়ত 83 আপ হৈছে, কিন্তু ইণ্ডিয়ান মাৰ্কেট টাইমত, ইণ্ডিয়ান ট্ৰেডিং টাইমত এইটো ডাউনফলেই হ'ব, এইটো আপ নহয়। কাৰণ আমাৰ ট্ৰেডাৰ্ছবিলাকে বহুত আছে কথা, যিবিলাক আপোনাৰ ধৰক চেল কৰা, স্কুৱেৰ কৰা, ক'ত চেল কৰিছে, ক'ত বাই কৰিছে, কিমান ডাঙৰ পাৰ্টিয়ে কৰিছে। ট্ৰেডাৰ মানে বহুত ডাঙৰ বহুত যাৰ ফাণ্ড আছে, এইবিলাকৰ কথা কৈ আছোঁ। যেনে ক্ৰ'ৰ, 1000 কৰোৰ 2000 কৰোৰ যোনে ফাণ্ডত ট্ৰেডিং কৰে। তো সেইবিলাকেও মাৰ্কেটখন অকণমান আপ ডাউন কৰাব পাৰে। কাৰেঞ্চিত কম, বাট বাকীতো বেংক নিফটি এইবিলাকততো বহুত পাৰে কৰিব। তো যি কি নহওক, তো আমি
মানডেৰ কাৰণে এটা ট্ৰেড প্লেন এটা কৰি ল'ব পাৰোঁ। তো মানডেৰ কাৰণে ট্ৰেড প্লেন কৰিলে আমি কোনটো লেভেল আমি চাম এতিয়া। আমাৰ এটা ইম্পৰ্টেণ্ট লেভেল চোৱা হ'ব 82.8, 82.78, 82.69 এইকেইটা হ'ল আমাৰ বহুত তাগৰা ছাপৰ্ট, যি ছাপৰ্টে আপোনাৰ তলত বেছি যাব দিয়া নাই আৰু ইয়াৰ পৰা আপ মুভমেণ্টে লৈ আছে। তলত আহিলে ডাইৰেক্ট 82.5 আহিব, ইয়াৰে আৰু কোনো মানে হেৰি নাই, ইয়াক ৰখাব নোৱাৰে। ইয়াতকৈ তলত আহিলে 82.5, 82.4 ইয়ালৈকে আহি যাব। এতিয়া আপ লেভেলত আমি এতিয়া চাব পাৰোঁ 82.87 আমি এইটো বহুত ডাঙৰ ৰেজিষ্টেঞ্চ এটা পাই আছিলোঁ আগতে। তো এই ৰেজিষ্টেঞ্চটো ব্ৰেক কৰিছে ৰাতি। এতিয়া কথাটো হ'ল দিনত মানডে আমাৰ অপেনিঙত এইটো ৰেজিষ্টেঞ্চ ব্ৰেক কৰিব পাৰিবনে নাই বা ইয়াৰে ওপৰত থাকিব নেকি। তো যদি ওপৰত থাকে তো 83 প্লাছ চিন্তাই নাই, 83.25 এইখিনিলৈকে আহিবই যদি ৰেজিষ্টেঞ্চটো ব্ৰেক হয়। আৰু চাওক ৰেজিষ্টেঞ্চটো ব্ৰেক হ'ল মানে এইটো যদি গৈ পায় আকৌ এইটো এটা ছাপৰ্ট বনি যাব ডাউন ছাইডত। তো এইটোতো ডাঙৰ ছাপৰ্ট হৈ গ'ল, গতিকে আপছাইড মুভমেণ্ট এইটোৰ ওপৰত থাকিলে আপছাইড মুভমেণ্টে হ'ব, সেইটো আৰু কোনো ৰখাব নোৱাৰে। কিন্তু ইয়াৰে তলত আহিলে 82.69লৈকে ডাঙৰ ছাপৰ্ট আছে, এইটো ব্ৰেক হোৱাৰ পিছত কিন্তু তললৈকে অহা চান্স বহুত আছে। চ' আমাৰ ট্ৰেড প্লেনটো হ'ব লাগে, ৰেঞ্জটো কৈ আছোঁ মই 82.69ৰ পৰা 83 এইখিনি ৰেঞ্জত আমি অপশ্যন ট্ৰেডিং কৰোঁ, ফিউচাৰ বা ফিউচাৰ চেল কৰোঁ বা ফিউচাৰ বাই কৰোঁ, এইখিনিতে কৰিব লাগিব গোটেইখিনি। ঠিক আছে, তো হয়তো মই আজি সময় পালেই অলপ অপশ্যন ট্ৰেডিঙৰ ওপৰত, অপশ্যন ট্ৰেডিং কি হয়, CEP কি হয়, CE আৰু P কি হয় একচুৱেলি, কেনেকৈ বিহেভ কৰে মাৰ্কেটত, এই দুটা বস্তুৰ ওপৰত মই আজি এটা ভিডিঅ' লৈ আহিম। ঠিক আছে, চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনালোকে অকণমান হ'লেও শ্বেয়াৰ মাৰ্কেটৰ ওপৰত, কাৰেঞ্চি ট্ৰেডিঙৰ ওপৰত বিশেষকৈ অলপ হ'লেও আপুনি এটা নলেজ এটা পায়, যাতে আপুনি অলপ এটলিষ্ট দিনটোত 500 ৰুপিজ এটাও যদি ইনকাম কৰিব পাৰে বহুত। মই বাৰে বাৰে কওঁ যে লেবাৰ এটাই দিনটো কাম কৰি 500 ৰুপিজ পায়, আৰু আপুনি যদি অকণমান নলেজ গেইন কৰি 500 এটা কমাব পাৰে দিনটোত বহুত। কি কৰিব, ইয়াতে আপোনাৰ পইচাই কাম কৰি আছে, ইয়'ৰ মানি ৱৰ্কছ। দুটা বস্তু আছে, আপুনি কাম এটা হ'ল হাৰ্ড ৱৰ্ক, মানে আপুনি নিজে ফিজিকেল লেবাৰ, এইটোত আপুনি নিজে কাম কৰিব লাগিব, গৈ অফিচত হওক, হেন হওক তেন হওক, লেবাৰ কৰে যিয়ে কওক। আৰু এটা আছে আপোনাৰ মানি ৱৰ্কছ, আপুনি পইচা লগাই থওক, স্কিল আপুনি অলপ নলেজ গোটাই পেলাই পইচা লগাই থওক, আৰু সেই পইচাই আপোনাৰ কাম কৰিব আৰু আপোনাক প্ৰফিট দি যাব। আজি 500 দিব, কালি 5000 দিব, কালি 50,000, কালি 5 লাখো দিব পাৰে। মই ধৈৰ্য ধৰি কৰি আহি আছোঁ, বহুত লছ খাইছোঁ ময়ো আৰু বহুত লাভো হৈছে, এনেকুৱা নহয়। কিন্তু লছ নোহোৱাকৈ শ্বেয়াৰ মাৰ্কেট নহয়, শিকিব লাগিব। আৰু প্ৰেক্টিকেলি যেতিয়া আপুনি লছ আৰু প্ৰফিট দেখা হ'ব ন, তেতিয়া আপুনি গম পাব যে কোনটো জেগাত ধৰিব লাগে, কোনটো জেগাত এৰিব লাগে। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। মই যদি পাৰোঁ অপশ্যন ট্ৰেডিঙৰ ওপৰত এটা ভিডিঅ' আজি, স্মল ভিডিঅ' এটা অপশ্যন ট্ৰেডিঙৰ ওপৰত মই এটা ভাল ভিডিঅ' এটা লৈ আহিম, যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম বুজাবলৈ। ঠিক আছে, আজিলৈকে এৰিছোঁ, ধন্যবাদ।